হেল্ল' কাইলৈ পঞ্চমৃতৰ নিয়মটো কৰিম আৰু আজি ওলাইছোঁ বজাৰখিনিও কৰিম প্ৰথমতে এতিয়া 11টা বজাত বেডিকৰ ডে কেয়াৰৰ টুৰ আছে টুৰৰ এপইণ্টমেণ্ট আমি দুখন ডে কেয়াৰ আজি টুৰ কৰিম চাবলৈ যাম মানে কেনেকুৱা হয় আৰু বেডিকক যিহেতু ডে কেয়াৰ দিম বুলি আমি ৰেডি হৈছোঁ আৰু কাৰণটো হৈছে কি জানেনে এতিয়া যিহেতু মোৰ 5 মাহটো হ'লে আৰু 4 মাহ সময়হে আছে ছেকেণ্ড বেবিৰ কাৰণেও প্ৰিপেয়াৰ কৰিব লাগিব আৰু লগতে বহুতখিনি কাম কৰিবলগীয়া আছে আমি মানে টাইম ফ্ৰী নাপাওঁ বিশেষকৈ দেউতাকে একেবাৰে দিনটো টাইম ফ্ৰী নাপায় তাৰ লগত সেইকাৰণে আমি ভাবিলোঁ যে বেডিকে লগৰো পাব কথা বতৰাও শিকিব হয়নে বেছি কিডছ পাব যিহেতু একেবাৰে নাপায় সি কাকোৱে নাপায় আমিহে ডাঙৰকেইটা অকল বাপেক মাকক পায় সেইকাৰণে আমি সেইটো ষ্টেপ লৈছোঁ আৰু আমাৰ টাইমো ওলাব আৰু লগতে সি অলপ কিডছৰ লগত লগ পাব শিকিব নহয়নে কি ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালী শিকিয়ে যায় সেইটো কাৰণে আৰু এতিয়া যাওঁ লগতে আজি দিনটো বহুত বিজি হয় পলিনাও আহিব বলক গৈ আছোঁ তাৰপিছত খাই মেলি আকৌ বেলেগ এখন যাম বজাৰ কৰিম এইটো কি কৰি আছোঁ কৈছোঁ এইমাত্ৰ বেডিকৰ প্ৰথমখন ডে কেয়াৰ চালোঁ আৰু ডে কেয়াৰখন পচন্দ নহ'ল চব ঠিকেই আছিলে মানে কি হ'ল ইয়াত মানে এইখন ডে কেয়াৰখন মানে মেইনলি হৈছে জুইচ মানুহৰ কাৰণে আৰু তেওঁলোকে মানে কি কৰে এতিয়া যিহেতু বেডিক 14 মাহ 18 মাহৰ পৰা লয় কিন্তু ফাৰ্ষ্ট 4 মাহ তেওঁলোকে জুইচ ভাষাটো শিকায় আৰু যোনটো অলৰেডি আমি নাবিচাৰোঁ যে বেডিকে আৰু নতুন ভাষা কিবা শিকক আমি বিচাৰোঁ সি যোনটো এতিয়া শুনি আছে ইংলিছটোকে শুনি আছে আমাৰ পৰা চ' সেইটো শিকাটোহে আমি বিচাৰোঁ নহয়নে এতিয়া ওপৰেঞ্চি আকৌ জুইচ ভাষা এটা দি দিলে কি হ'ব বাৰু সেইকাৰণে আমি দেউতাকে এখন পচন্দ নকৰিলে ময়ো বাৰু বাকী চব ধুনীয়া আছিল দেই একদম ভিতৰ বাহিৰ একদম নিট এণ্ড ক্লিন মানে টয়জ এভৰিথিং কিন্তু সেই লেংগুৱেজটো এটা প্ৰব্লেম হৈ পৰিলে আৰু এইখন এটা ভাল লাগিল কি জানেনে ইয়াৰ মানে চিকিউৰিটি গাৰ্ড একদম মানে পুৰা চিকিউৰিটি গাৰ্ড আছে একদম ৰখি আছে ফ্ৰণ্টত চ' মানে ভাল চিকিউৰিটি আছিলে কিন্তু সেই এটা মাইনাছ পইণ্টে হৈ গ'ল লেংগুৱেজটো যোনটো আমাৰ মেইন প্ৰব্লেম মানে মেইন কনচাৰ্ণটো সেইটোৱে হয় সেইকাৰণে আমি এইখনত নিদিওঁ আৰু আমাৰ ঘৰৰ পৰা মাত্ৰ 4 মিনিটৰ ডিষ্টেঞ্চতে আছিলে ওচৰো আছিলে এতিয়া চাওঁ নেক্সটখন কি হয় আহি পাই গ'ল লাঞ্চ কৰিবৰ কাৰণে এয়া মই চব লৈ লৈছোঁ দেখিছে খিচিৰি গোটেইখন আৰু লগতে আমাৰ বেডিক খাই লওঁ খাই পেলাই এতিয়া চাগে যদি টাইম হয় ঘৰলৈ যাম কাৰণ পলিনাক চাফা কৰি পঠাই আছোঁ চাবি এটা আছে আমাৰ আৰু নহ'লে ইয়াৰ পৰা বাহিৰে আকৌ তালৈ যাব ডে কেয়াৰলৈ যাব লাগিব চাবৰ কাৰণে আৰু খাই লওঁ আগতে এয়া হৈছে আমাৰ মৰমৰ পলিনা আৰু তেওঁ আমাৰ ঘৰত 2024 পৰাই কাম কৰি আছে 2 বছৰে হ'ব হ'ল আৰু ইমান ধুনীয়া কাম কৰে কৈছোঁ নহয় একদম নিজৰ নিচিনাকৈ কাম কৰি দিয়ে আৰু বহুত ভাল লাগে মানুহগৰাকী বহুত ভাল আৰু মোক হেল্পো কৰে বাৰু মানে বেডিকৰ ৰিলেটেড কিবা যদি জানিবলগীয়া থাকে তেওঁ নিজৰো এজনী 4 বছৰীয়া ছোৱালী আছে তেওঁ মানে কৈ থাকে আৰু এইটো কৰিব লাগে সেইটো কৰিব লাগে ভাল লাগে একদম নিজৰ নিচিনা ফিল হয় আৰু আমাৰ বেডিকে পলিনাক খুব ভাল পায় দেখিলে জুমি থাকে মিচিং মাচাং হাঁহি থাকে পলিনাও জোকাই থাকে সি পলিনাৰ ওচৰৰ পৰা নাযায় পলিনা য'ত থাকিব সি পিছে পিছে ঘূৰি ফুৰিব পলিনাক খুব ভাল পায় কাৰণ পলিনাই একমাত্ৰ মানুহ যোনজনী প্ৰতি সপ্তাহত সি দেখে যে আহা আমাৰ ঘৰলৈ তাৰ বাহিৰেতো আলহীটো নাহেই আমাৰ ইয়াত আৰু যিহেতু আলহী অহা যোৱা ইমান আমাৰ নাই কিয় মানে আপোনাৰ নেইবাৰ্ছৰ লগতো ইমান অহা যোৱা নাই আকৌ ওলাইছোঁ এইমাত্ৰ ঘৰৰ পৰা পলিনাই চাফা কৰিয়ে আছে ঘৰ ওলাইছোঁ যোনখন ছেকেণ্ড ডে কেয়াৰলৈ তাৰপিছত আকৌ যাম ইণ্ডিয়ান ষ্ট'ৰ কাইলৈ লগা যোনখিনি বস্তু লাগিব সেইখিনি লৈ আহিম ফল মূলৰ পৰা ধৰি প্ৰসাদ নাৰিকল গাখীৰ মৌ ঘি সেইবোৰ এনেকুৱা টোপনি ধৰিছে এনেকুৱা লাগিছে মই এবছৰৰ পৰা খোৱাই নাই নেকি মোৰ ইমান গাটো মানে বেয়া লাগিছে আৰু ভাগৰ লাগিছে আকৌ ইয়াৰ কাপোৰ সলালোঁ গোটেই সি লেতেৰা কৰে যে খাওঁতে পানী চানি পেলাই যি পাইছোঁ সেইটোকে পিন্ধাই লৈ আহিছোঁ আৰু এতিয়া গৈ আছোঁ নক'বা আৰু মানে এনেকুৱা ভাগৰ লাগিছে কিনো একোৱে কাম কৰা নাই ভাগৰ খালি টোপনি খতি ভাগৰটো মানে এড হৈয়ে আছে ইমান শুইছোঁ আহি পেলাই তথাপিও টোপনি শেষেই হোৱা নাই আমাৰ এটা কথা পাতি আছে ৰ'ব এতিয়া গৈ চাওঁগৈ কি হয় এখন বা পচন্দ হয় নহয় প্ৰথমতে পাৰ্ক কৰি ল'লোঁ আৰু কি হ'ল জানানে মই সোমায়ে মানে ইমানে শ্বক হৈ গ'লোঁ বিচুতি মানিলোঁ কাৰণটো কি হৈছে জানে 1.5 মহীয়া 3 মহীয়া অকণমানি বেবী আছে ভিতৰত জানেনে তেওঁলোকৰ ছেকশ্যন আছে বেলেগ বেলেগ ৰুমত আৰু প্ৰথমতে বেবীৰ ছেকশ্যন আছিল তাৰপিছত আমাৰ বেডিকহঁতৰ ছেকশ্যন আছিল মই দেখিয়ে মই কেনেকৈ ইয়াত অকণমানি বোলো কেনেকৈ থাকে বোলো ইয়াত কৈছে নাই তেওঁ ধুনীয়াকৈ থাকে বেবী বুলি ক'লে ইমান মৰম লাগে নহয়নে একদম অকণি হাত ভৰি মোৰ দেখিলে ইমান মৰম লাগে এইমাত্ৰ ছেকেণ্ড নম্বৰ যোনখন স্কুল চালোঁ মণ্টেছৰী স্কুল হয় আৰু মোৰ কিন্তু বহুত পচন্দৰ বেডিকে ইমান ভাল পাইছে চবৰ লগতে খেলিছে তাৰ বয়সীয়া মানে আপোনাৰ বয়সলৈ কেটেগৰী থাকে সেইটো আছিলে 12ৰ পৰা what was that 12 to 18 months the one 12 24 months
12 to 24 months আছিলে আৰু সি বহুত ভাল পালে পুৰা খেলিছে চবৰ লগত আৰু এতিয়াও বোলে মানুহজনে কৈছে মানে 10খনমান চাম তাৰপিছতহে ঠিক কৰিম কোনখন হয় কিন্তু মেইন আমাৰ ফ'কাছটো হৈছে মানুহজনৰ বিশেষকৈ মেইন ফ'কাছটো শিকোৱা লৈ পেলাই আৰু লগতে খোৱাটো কেনেকুৱা দিয়ে তাৰপিছত এচি আছে নে নাই সেইকেইটা মানে গৰমটো বহুত আৰু তাতকৈ চবত থাকি ইম্পৰ্টেণ্ট হৈছে যে আমাৰ আলেকজেণ্ডাৰ মানে বেডিকে কেনেকুৱা পায় সকলোৰে লগত এইখনতো সি বহুত ভাল পাইছে আৰু যদি ক'তো সি ভাল নাপায় মানে এনেকুৱা যেনেকুৱা আজি ইয়াত কৰিছে লাষ্ট গৈ পেলাই নহ'লে ইয়াতে দিব লাগিব চাওঁ এতিয়া কি হয় এই মই বস্তু লৈ আছোঁ এই প্ৰসাদৰ মগু বুট নাৰিকল ল'ম এয়া মগু বুট তাৰপিছত এয়া দেখিছে নাই It fell down. Huh? It's a paratha or not? কাম বহাবলে ইয়াত কাম বহাবলে আহিছে মোৰ বাপেক গাড়ীতে আছে No, 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 that's dirty, no. Isn't it? No, কচু মানে উৎপতীয়া এতিয়া আৰু মই এতিয়া হেৰি বিচাৰোঁগৈ দৈ ক্ৰীম সেয়া ল'ব আছে মৌ লওঁগৈ ৰ'ব আৰু লাষ্টত মই মিঠাই ল'ব আহিলোঁ দেখিছেনে কিমান একদম বিভিন্ন বিভিন্ন মিঠাই আছে তাৰে পৰা মই অলপ মিঠাই লৈ ল'লোঁ এয়া পূৰা দেখিছে না কাৰ্পেট গোটেই ধুই থৈ চফা কৰি থৈ গ'ল আমাৰ চফাখনো একদম চফা কৰি থৈ গৈছে দেখি দাগ ইমান লেতেৰা কৰে নহয় বাপেক পুতেক দুটাই আৰু চফা চিকুণ কৰি থৈ একদম ইমূৰৰ পৰা সিমূৰলৈ চব চফা কৰি থৈ গৈছে ভাল লাগে ধুনীয়াকৈ কাম কৰি থৈ যায় মানুহজনী যোৱাবাৰটো পঞ্চমৃতৰ নিয়মটো মন্দিৰত কৰিছিলোঁ চাউথ ইণ্ডিয়ান টেম্পলত কৰিছিলোঁ এইবাৰ ভাবিলোঁ আমাৰ অসমীয়া নিয়মত কৰোঁ কাৰণ তাত কৰোঁতে মানে চাউথ ইণ্ডিয়ান যোনটো নিয়ম সেইটোতেহে কৰালে আমাক চ' এইবাৰ ভাবিলোঁ ঘৰতে অসমীয়া নিয়মতে কৰিম এনেইতো মাৰ ঘৰত কৰিব লাগে কিন্তু এতিয়াতো নাই এওঁৰ ঘৰো কোনো নাই চ' আমি ইয়াতে নিজে অকণমান নিয়মটো কৰি থৈ দিম আৰু কাইলৈ আৰু যদি পায়স বনাম আৰুনো কিবা একো নিয়ম নাই পায়স খোৱাটোৱে নহয় জানো তাতে 5টা বস্তু দি পেলাই পঞ্চামৃত বনাই পেলাই খুৱাই সেইটোৱে মিঠাই আনিছোঁ প্ৰসাদ শৰাই দিম ধূপ চাকি জ্বলাম সেইটোৱে কৰিম বুলি ভাবিছোঁ আৰু কিবা থাকিলে যদি থাকি যায় ক'ব কমেণ্টত আৰু মগু বুট সেয়া চব ৰাতি তিয়াই থ'ব লাগিব ন কাইলৈ ভিডিঅ'ত দেখা পাম আজিকালি ইমানে বাই বাই ইটো আছে বাই 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 দেখিছা পেট ওলাইছে পেটুৱা এইটো কয় পেটুৱা প্লাছ টাকলো পেটাল কটকলো